হিন্দুৰ এখন পবিত্ৰ গ্ৰন্থ। ভক্তসকলে ভগৱান বিষ্ণুৰ এই পবিত্ৰ গ্ৰন্থখন সংৰক্ষিত কৰি ৰাখিছে। এই গ্ৰন্থত বিষ্ণুৰ অৱতাৰৰ সম্পৰ্কে বৰ্ণনা আছে। ভগৱানৰ স্বৰূপ সেয়ে হ'ল ভাগৱত। যিজনে ভগৱন্তক একেচিতে স্মৰণ কৰে তেওঁৰ হৃদয় মন শান্ত হয় আৰু দীৰ্ঘজীৱী হয়। কলি যুগত ভকতেই ভগৱান। শাৰীৰিক শ্ৰম কৰিলে দেহ মন ভালে থাকে। ভকতসকল য'ত থাকে সেই পুণ্যভূমি। ভাগৱত নুশুনা মানুহে স্থায়ী শান্তি ল'ব নোৱাৰে। মেঘাচ্ছন্ন দিনটো বেয়া দিন নহয়। কায় বাক্য মন লগাই ভগৱানৰ কথা শুনিলে পুণ্য হয়। ভাগৱতত উল্লেখ আছে যে ভাগৱত শুনিলে পুণ্য হয় আৰু মন পবিত্ৰ হয়। ভগৱানৰ নাম যিখন গৃহত সদায় লয় সেইখন গৃহত স্বয়ং ভগৱানে বিৰাজ কৰে। ভগৱান হ'ল সকলোৰে পিতৃ। পুণ্য আত্মাইহে ভগৱানক ভক্তি কৰে। পাপ আত্মাই ভগৱান বিশ্বাস নকৰে। সকলোকে মুক্তি দিব পৰাজনেই হ'ল ভগৱান। যিজনে ঈশ্বৰক উপাসনা কৰে তেওঁক ভগৱানে লগ দিয়ে আৰু যিজনে নকৰে তেওঁক অশান্তিয়ে কেতিয়াও লগ নেৰে। ভগৱানক স্মৰণ কৰিলে সকলো পোৱা যায়। পাপ দূৰ কৰিবলৈ হ'লে ভগৱানৰ নাম ল'বই লাগিব। ভগৱানে যি দিছে তাতে সন্তুষ্ট থকা উচিত। নিজৰ ভাগ্য নিজে বনাব পাৰি। সন্তানে যদি মাক বাপেকক সেৱা শুশ্ৰূষা নকৰে তেনে সন্তানক ভগৱানে শুধাই নেৰে। জীৱৰ মৃত্যু নাই, গতিহে আছে। ভক্তিয়ে জীৱক শান্তি দিয়ে। ভগৱানে দিয়া প্ৰতিভাৰ ওপৰত অহংকাৰ কৰিলে ধ্বংস অনিবাৰ্য। যিমানে পুণ্য কৰিবা সিমানেই সুখ কৰিবা। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ মাজত ভগৱান নাথাকে। ভগৱানক ভক্তি কৰিলে কৃতকাৰ্য হয়। পৰিয়ালৰ সকলোৰে মতামত সাপেক্ষেহে যিকোনো কাম কৰা উচিত। অধম মানুহে লোকৰ চৰ্চা কৰে। পৰচৰ্চা কৰা মানুহে ভাগৱত শুনিব নোৱাৰে। পুৱা গধূলি গৃহকৰ্ম তথা ধূপ দীপ দি ঘৰখন পবিত্ৰ কৰা অৰ্থাৎ প্ৰদূষণমুক্ত কৰা হয়। ভক্তিয়ে সন্তুষ্টি দিয়ে। লেতেৰা হৃদয়ত ভগৱান কেতিয়াও নাথাকে।